নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আপোনালোকৰ কি খবৰ বাৰু আপোনালোকে বাৰু ভাগ্যক বিশ্বাস কৰে নে কৰ্মক বিশ্বাস কৰে আমাৰ সন্মানীয় APJ আব্দুল কালাম দেৱে কৈছিলে আপুনি আজি যি হৈ আছে সেয়া হ'ল আপোনাৰ ভাগ্য কালিটো নিশ্চিত কৰিব আপোনাৰ কৰ্মই অৰ্থাৎ আজি আপুনি যি কৰ্ম কৰি আছে সেই অনুসৰিয়েই আপোনাৰ কালিটো নিশ্চিত হ'ব এইখিনিতে মোৰ এটা সাধু কথা মনলৈ আহিছে দুখন দেশত দুজন ৰজা আছিল সেই দুইখন দেশৰ মাজত যুদ্ধ আৰম্ভ হ'ব তাৰে মাজত এখন দেশৰ ৰজাজনে ওচৰৰ হাবি এখনতে থকা এজন ঋষিমুনিৰ ওচৰত গৈ পেলাই সোৱালেগৈ যে আমাৰ মাজত যুদ্ধ আৰম্ভ হ'ব আমাৰ মাজত কোন জিকিব বাৰু তেতিয়া ঋষিমুনিজনে কৈছিলে যে আপুনিয়ে জিকিব আপুনি নিশ্চিন্ত থাকক সেই অনুসৰিয়ে তেখেত ঘৰলৈ ঘূৰি আহিলে আৰু ঘূৰি আহি আনন্দ মনেৰে দিন কটাবলৈ ধৰিলে কিন্তু সিখন দেশৰ যিজন ৰজা আছিলে তেখেতে নিজৰ পালি পহৰীয়া সকলোকে যুদ্ধৰ কাৰণে প্ৰশিক্ষণত লগাই দিলে আৰু সেই অনুসৰিয়ে কেইদিনমানৰ পিছত যুদ্ধ আৰম্ভ হ'ল আৰু সেই যুদ্ধত যিজন ৰজাই পালি পহৰীয়াক প্ৰশিক্ষণত লগাই আছিলে সেই ৰজাজন জিকিলে আৰু যিজন ৰজাই সেই ঋষিমুনিজনৰ কথা মতে আনন্দ মনেৰে দিন কটাইছিলে তেখেত হাৰিলে গতিকে আপোনালোকে বাৰু কি উত্তৰ দিব সাধুটোৰ পৰা কি বুজি পালে আপোনালোকে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট কৰিব আৰু যদি নতুনকৈ আহিছে মোৰ পেজটো ফলো এটা কৰি দিবলৈ নাপাহৰিব আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ